আহি থাকোঁতে সেইফালে দেখিবলৈ পাইছোঁ এক্সিডেণ্ট হৈ গ'ল মানুহ কিবা হ'ল নি ৰিং একেবাৰে সোমাই এইফালে একদম বেল্টা লাগি গ'ল এইফালে যিখন গাড়ীয়ে খুন্দিয়ালে আৰু গাড়ীখন হৈছে এইখন টাটাৰ হয় বাৰু গিৰিপ কোম্পানীৰ হয় দেখুৱাই আছোঁ এইফালে গিলাচখন ইয়াত লগাব মানে আমাৰ ডাইৰেক্টৰ মিস্ত্ৰীয়ে ইয়াৰ ওপৰত ৰাখিব লাগিব ফুলদানি তাৰপিছত আৰু বহুতো বস্তু আছে মানে স্কুপ ড্ৰাইভাৰ দি আছোঁ এনেকৈ থ'বলৈ ৰাতিপুৱা 3টা বাজিলে এইফালে চিঞৰি গান গাইছে একেবাৰে তেজেদি ফালি আছে কিহৰ দুখ আছে তাই জানে হয় দেখা ৰাণু মণ্ডল নহ'লেও ডাঙৰ হ'লে বাইকু মণ্ডল বনিব গান মানে শুবলৈ শান্তি দিয়া নাই এইফালে ইমান দুখ এক বিচনা দিলে 3টা বজাত এনেকে অত্যাচাৰ কৰে কাৰোবাক সদায় ইমান অত্যাচাৰ মানুহক কৰিব নাপায় আৰু এনেকুৱা এটা যদি জলবস্তি ঘৰত থাকে ৰাম ৰাম কি হৈছে চুমুদা দিয়া চুমুদা দিয়া শুই থাকা নিনি দিয়া এইফালে সময় হৈ গ'ল 3:13 আৰু এইফালেতো শুৱাই নাই এই নিনি দিয়া মই আহোঁ মানে একেবাৰে মাথা গৰম কৰি দিছে তাই কি হ'ব এনেকৈ ছোৱালী এইফালে বাহিৰত দেখিবলৈ পাইছে এন্ধাৰ হৈয়ে আছে পৃথিৱী শুই গ'ল কিন্তু পখিলা বেটি এতিয়ালৈকে হোৱা নাই প্ৰায় এইবিলাক লেতেৰা হৈ আছে কিন্তু দেই আৰু ৰাতি হোৱাৰ বাবেহে লেতেৰা হৈ আছে আকৌ দিনত চফা কৰা হয় আকৌ লেতেৰা বুলি কৈ নিদিব 11টা বজাত শুইছিলোঁহে 12, 1, 2, 3 4 ঘণ্টাহে শুবলৈ পালোঁ তাইতো চিঞৰ বাখৰ লগাই দিলে আজি বুলি নহয় সদায় এনেকুৱাই কৰে আৰু কৰে মানে কেতিয়া আদত এৰিব আৰু দেই ছোৱালী ঠিক শুই লওঁ তাইও শুব লৈছে আৰু নহ'লেতো একেবাৰে আমনি কৰি থাকে শুইছেনে এইফালে এতিয়া একেবাৰে টোপনি দিছে এতিয়াই শান্তি একেবাৰে ৰাতিপুৱাই সাৰ পাব বহুতৰ ঘৰত আলহী খাবলৈ মাতে যাবলৈও মন যায় কিন্তু তাইৰ যিটো চৰিত্ৰ ন এই চৰিত্ৰটোৰ কাৰণে আলহী ঘৰৰ মানুহে ভয় খাব মই বাপেকটোও হয় ভয় খাওঁ শুই থাকোঁ নহয় ৰাতি 3টা বজাত তাই সাৰ পাব নহ'লে 2টা বজাত কাৰেক্ট সাৰ পাব সাৰ পাই কিনে কাণৰ ওচৰত এনেকৈ আহিব এনেকে চিঞৰি দিব মাকে ভয় খায় মই ভয় খাওঁ আলহী ঘৰত আলহীয়েতো ভয় খাব এদিনীয়া যদি থাকিবলৈ যাওঁ আমি আৰু তাইও এতিয়া টোপনি গৈছে আৰু টোপনি যিহেতু গৈছে ৰাতিপুৱা একেবাৰে সাৰ পাব লাগিব উঠা ক'ত যোৱা ক'ত যাবা এই দিয়া ক'ত যাবা ফুফু ঢেৰ মানুহ আহিছে আৰু জিৰণি দিলে তোমালোকৰ জিৰণি কোঠা বনাই দিছে কলেজ হওক স্কুল হওক মায়ে জিৰণি দিলে আমাৰ ঘৰতে ন এইফালে চিনি পাইছা নাই কোন হয় বাৰু ভণ্টি হয় আইতা ক'ত শ্মশানত আছে শ্মশানতে থাকে উঠিব নোৱাৰে আইতাক যাম বুলি ক'বা একদিন আমাৰ ঘৰলৈ জিৰণি পিছত আহি এদি কিবা এটাই ভাল পায় সেইকাৰণে আহে আৰু জগৰা মত কৰোঁ যিহেতু আমাৰ ঘৰত আহি খেলি ভাল পায় ন আৰু সেয়েহে ময়ো এটা স্প্ৰিং আনি থৈ দিছোঁ 350 টকা দি খেলক বুলি পাৰিছা আৰু ধুনীয়া বিকিৰি ন বেয়া জপিয়াইছে সিহঁতৰ কাৰণে খেলা বস্তু আৰু আনিব লাগিব ন এটা এটাকে আনি গোটাই থ'ম বাৰু যায় বাহঁত যায় বোলে টাটা দি দিয়া টাটা বাই বাই ঠিক আছে পানী চানী দিলা বাই বাই ঠিক আছে আকৌ আহিবা মই আৰু আনি থৈ দিম খেলিবলৈ দৌৰ মাৰিলে একেবাৰে পাতিহা ঠিক আছে গ'ল বাইহাত গ'ল ডিচেম্বৰৰ পিছত গমটো পাইছে জানুৱাৰী মাহ সোমালে আৰু জানুৱাৰী মাহ যিহেতু সোমালে আৰু জানুৱাৰীটো ঘূৰিব লাগিব গমটো পাইছে এইফালে আমাৰ ব্ৰেকডাল যিহেতু ভাঙিছিলে ব্ৰেকডাল বনাবলগীয়া আছে এইফালে ভৰি থোৱাটো নহ'লে বহুত বেছি অসুবিধা হয় আৰু এইফালে দেখিবলৈ পাইছে এইডাল বাৰু এতিয়া নবনা পায় 8,000 4,500 টকামান পৰিব বুলি ক'লে আৰু সেয়েহে লেটকে বনাম আৰু যিহেতু জানুৱাৰী মাহ সোমালে আৰু আমি প্ৰায় প্ৰতি বছৰে এটা জেগাত ফুৰিবলৈ যাওঁ হয়তো গম পাইছে চাগে ফুৰিবলৈ যাওঁ য'ত নেকি আমাৰ অসমত আহিছিল শ্ৰীকৃষ্ণ আৰু যিডোখৰ ঠাইত ৰুক্মিণীক পলুৱাই আনিছিল
আছিল আৰু সেইডোখৰ ঠাইলৈ যাবলৈ হ'লে তাত মানে গেট পাছ ফ্ৰী দিয়ে জানুৱাৰী মাহৰ 7 দিন আৰু সেয়েহে মানে তাত যিহেতু 7 দিন ফ্ৰী দিয়ে আৰু সেই 7টা দিনটো উপভোগ কৰিব লাগিব ন আৰু তাততো যাব লাগিব ন যেহেতু ঘৰৰ ওচৰতে আৰু তালৈকে যাম আৰু তাত যোৱাৰ পিছত আমাৰ শ্ৰীকৃষ্ণই গৈছিল মালিনী থানলৈ আৰু মালিনী থানলৈও যাব লাগিব মালিনী থানৰ পিছত মালিনী মা আচলতে ক'বলৈ গ'লে পাৰ্বতী মা আছিল পাৰ্বতী মা মালিনীৰ ৰূপত আছিল ফুলপুলি ৰুই থাকোঁতে শ্ৰীকৃষ্ণই দেখা পাই কিনে মালিনী বুলি মাতিছিল আৰু মৰমতে আৰু সেই তেতিয়াৰ পৰা মালিনী থান বনিলে তাৰ পৰা সেই পাৰ্বতীয়ে শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীক এডোখৰ ঠাইত থাকিবলৈ দিছিল ইয়াতে থাকিবা তোমালোক বুলি আৰু যিডোখৰ ঠাইত থাকিব দিছিল সেইডোখৰ ঠাইত ৰুক্মিণী মন্দিৰ আৰু জানুৱাৰী মাহটোত আপোনাৰ 7 দিনলৈকে তাত যাবলৈ ফ্ৰী দিয়ে গেট পাছ আৰু সেয়েহে তালৈ যাব লাগিব আৰু যিহেতু যাব লাগিব পাহাৰীয়া এলেকা হয় ন বাইকখনটো প্ৰথম বনাব লাগিব বিশেষকৈ ক'ব গ'লে ব্ৰেকডাল আৰু ময়ো এতিয়া ওলাই থাকোঁ মানে বাইকখন বনাবলৈ যাওঁ আৰু এইফালে ভাত পানী খালা নাই নাই খোৱা বনাই আছে বেটি ক'ত হয় হা মই যাওঁ দেই হা টাটা দিয়া টাটা চুমু এটা দি দিয়া বাই বাই মোৰ চাৰ্টটো আনি দিয়া যিদৰে প্ৰতি বছৰে কামাখ্যাত অম্বুবাচী মেলা পতা হয় আৰু ঠিক সেইদৰে আমাৰ চিলাপথাৰত যিটো মালিনী থান আছে আৰু মালিনী থানত প্ৰতি বছৰে মালিনী মেলা পতা হয় আৰু তালৈকে যাওঁ মালিনী মেলাও চাব লাগিব আৰু ভাবিছোঁ আমি দুটাই তাত গৈ কিনি দোকান দিম বুলি আৰু তাত কি থাকিব দোকানত চাহ আৰু স্মক বিস্কুট খালে যে ধোঁৱা ওলাই যায় যে ফুক ফুক কেনে মুখৰ পৰা আৰু সেইটো ৰাখিম বুলি ভাবিছোঁ নাজানো কিমানখিনিলৈকে কনফাৰ্ম হয়গৈ যদি ৰুম পাওঁ তেনেহ'লে আমি দোকানখন দিবলৈ চেষ্টা এটা কৰি চাম মানে দুইটাৰে আশা এটা আছে বাৰু কি হয় নাজানো আৰু মই এতিয়া চাৰ্টটো পিন্ধো একেবাৰে ওলাই থাকোঁ মানে এইফালে বেটি মই যাওঁ টাটা চুমু এটা দিয়া বাই বাই মই যাওঁ দেই থাকিবা দেই চাৰ্টটো পিন্ধি লওঁ বাইকখন বনাওঁতে যিমান টকা যায় নহয় ন বাইকখন যদি মই বিক্ৰী কৰি কিনি যদি বাইক নচলোৱা হৈ যাওঁ আৰু এজনী পুহিব পাৰিম মাইকী নহয় কুকুৰা এজনী আছে আৰু এজনী কুকুৰা পুহিব পাৰিম এইজনী কেলে কান্দি আছে ফুকু যাবা নেকি হা চাওঁ এইফালে চাওঁ কি বহাই দিয়া একদম ওলাই যাবই নোৱাৰি তাই একদম কান্দন হা বাহ হাঁহি এটা মাৰি দিয়া হাঁহি দিয়া এইফালে চাই হাঁহি দিয়া তাই একদম মিচিকিয়া হাঁহি মাৰি দিছে একেবাৰে শুকান হাঁহি হা অঁ বেটি ভুম ভুম কৈ দিয়া বাবা কৈ দিয়া বাবা মা টাটা দি দিয়া যাওঁগে দেই পখিলা বেটি মানে বাপেকৰ লগত এবাৰ ওলাই নোযোৱালৈকে মানে তাইৰ মনটো শান্তিয়ে নালাগে যেতিয়া মানে বাপেক ক'বলৈ যাবলগীয়া হয় নহয় পাপা মই কৈ তাইও বাইকত উঠি গুচি যায় আৰু মানে তাই এতিয়া যাব লাগে ন আমাৰো মানে সৰুকালত তেনেকুৱা আছিলে পাপা মা যদি ক'বলৈ যায় আমিও পিছে মা আমিও যাম পাপা আমিও যাম বুলি কৈ পিনি আমিও পিছত লম্ভি লওঁ আৰু সেয়েহে মানে সিও সদায় উলিয়াই লৈ যায় ক'ৰবালৈ গ'লে মানে অকণমান ৰাস্তালৈকে হ'লেও লৈ আহে আহা টাটা অহ কেনেকৈ কান্দি দিয়ে সেই যাবও মন নাযায় নেকি পটাপট যাওঁ নহ'লে চিঞৰি কান্দে পখিলা বেটিক বাইকত লৈ ঘূৰিবলৈ ভয়ে লগা হ'ল কিয়নো গম পাইছে এক্সিডেণ্টটো হোৱাৰ পিছৰে পৰা গাড়ী এখনো ল'ম বুলি ভাবিছোঁ কিন্তু গাড়ী এখন ল'বলৈতো ইমান সাধাৰণ আৰু সহজ নহয় ন চাওঁচোন আৰু 2-3 বছৰ ৰখি চাওঁ তাৰপিছত ল'বলৈ কি কৈছ ল'বলৈ লাগিব আৰু এইফালে আহি পাই গ'লোঁ টাউন বাৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় আহি থাকোঁতে সেইফালে দেখিবলৈ পাইছোঁ এক্সিডেণ্ট হৈ গ'ল মানে এইফালে গাড়ী এখন গাড়ীখন গ'লগৈ দেখোন এক্সিডেণ্ট কৰি দিলে খাতাৰনাক এক্সিডেণ্ট হৈ গ'ল মানে গাড়ীখন পলাই দিলে নেকি এইফালে বুলেট মানুহ কিবা হ'ল নি নাই হোৱা ন গাড়ীটো ধৰিলা ৰিং একেবাৰে সোমাই এইফালে একদম বেল্টা লাগি গ'ল এইফালে ইয়াত ভাঙিলে আৰু আগত ভাঙিলে এইফালে আলোচনা কৰি আছে কি কৰি আছে জানো বেজি এটা লৈ লোৱাগে গম পাইছা নাই হা চাওঁ হাতত লাগিলে আৰু इसको इंजेक्शन दे दीजिए हाँ इधर फार्मेसी है इधर आगे कोने चलाइছিলে कोने गाड़ीখন एखेते चलाइছিলে अच्छा ग्रिप का है आप लोग का आप कुछ है ग्रिप का हाँ जेई है अच्छा इसको इंजेक्शन दिला दीजिए हाँ बोला हाँ आइए डिब्बा कत गल डिब्बा এইফালে ইনজেকশ্যন দি দিয়ক হেৰি এক্সিডেণ্ট হ'ল গমেই নাপায় নি ওচৰতে মই এতিয়া খুলিছোঁহে এতিয়া ইনজেকশ্যন দি দিয়ক ক'ত দুখ পালা হাতত ভৰি চাওক পেণ্টটো খুলি দিয়া ইয়াত লাগিলে ন এইফালে ইয়াত হাতত বহুত জেগাত লাগিছে বুলেটৰ একেবাৰে চকা বেন হৈ গৈছে গম পাইছেনে গাড়ী ইণ্ডিকেটাৰ দিয়া নাছিলে
নাই দিয়া দিয়া থাকে মানে এইটো ইণ্ডিকেটৰটো গাড়ীটো ইমান পুৰণা হৈ আছে মানে ধৰিব নোৱাৰে গ্লাছ দীপদা বেজি দিব লাগিব নি ইনজেকশন টিটি এটা দিব লাগিব টিটি এটা দি দিওঁ সাইড এটা দি দিও আৰু বিষৰ দি দিব হাৰ্ডি চাৰ্ডি দুখ পোৱা নাই নহয় চাই লখন কমিব कोई बात नहीं जो हो गया अभी तो मतलब थोड़ा सा तो ये करना पड़ेगा ना आप सब কিমান ওলালেগে আপোনাৰ হিচাপ टोटल मैकेनिकल 31,000 পায় বহুত ভাঙিলে ন এইফালে এইটো বেকা হ'ল এইফালে এইটো ৰিং বেকা হ'ল তাৰপৰা আৰু কি ভাঙিলে হেণ্ডেল টিটো বেয়া হৈছে ন মোবাইল সেট আছে এইটো মোবাইল ছেটটো এইটো ভাঙিলে তাৰপিছত আৰু এটা লক সেট এইটো টেংকি টেংকিটো কৈছে টোটেল 31 তাতে এইফালে চোৱা অইল সিল গৈছে এইটো উঠাই দিলে এইটো এটা অইল চিল গৈছে এইটো লিকিজ হৈ আছে ইয়াত লিক হৈ আছে তাৰপিছত বেক চাইডে একো হোৱা নাই নহয় দেখেতো আমি দেখি পোৱা নাই এতিয়ালৈকে মেকানিকে এইটো খুলি লাগে 31 হৈ গ'ল বোলে ডিছলক হৈ গ'ল ন এইটো খুলি দিলে লকটো খোল খাব গাড়ী আহি গ'ল এতিয়া গাড়ী ইয়াতে উঠাব তাৰ পৰা লৈ যাব বাৰু খোলখন এইটো চাওঁ হৈ গ'ল এতিয়া ঠেলি চাওঁচোন ঘূৰাওক নাই নুঘূৰে উল্টা কেনে হেৰি কৰিব লাগিব এইটো প্ৰথম উঠাই লোৱা তাৰপিছত ঠেলি দিলে হৈ গ'ল 1 কুইণ্টেল 50 কেজি 1.5 কুইণ্টেল আছে আগফালে দাঙি উঠাই দিলে পিছটো এনে উঠি আগৰটো দাঙি দিয়ক আগৰটো এইফালে বাইক উঠাই দিলে যাবা হা বনাই ল'বা তুমি কোনফালৰ পৰা গৈ আছিলা এইটো চাইডৰ পৰা তাৰপৰা গাড়ীখন সেইটো চাইডৰ পৰা এইফালে সোমাই দিছিলে নেকি আৰু ইণ্ডিকেটাৰ জ্বলা নাছিলে আগত আছে বাৰু গাড়ীখন দেখাই আছোঁ হা যিখন গাড়ীয়ে খুন্দিয়ালে আৰু গাড়ীখন হৈছে এইখন টাটাৰ হয় বাৰু গিৰিপ কোম্পানীৰ হয় দেখুৱাই আছোঁ হা আগফালে কোট মাৰিলে এইফালে ইণ্ডিকেটাৰ আছে বুলি কৈছে ইণ্ডিকেটাৰ একেবাৰে গমেই নাপায় হা একেবাৰে বালি সোমাই আছে ধূলি সোমাই আছে ইণ্ডিকেটাৰ দিয়া বুলি কৈছে ইণ্ডিকেটাৰ চাগে ক'ত দেখা পাব ক'ত খুন্দিয়ালে জানো ইণ্ডিকেটাৰ একেবাৰে ধূলি হৈ আছে হা অঁ এইফালে একেবাৰে সোমাই গ'ল বাপৰে ভাল যে বাচিলে বেলেগ বাইক হোৱাহেঁতেন বুলেট নোহোৱাহেঁতেন একেবাৰে চিটিকি মানে ভাঙি টুকুৰা টুকুৰি কৰি দিলেহেঁতেন এইফালে টাটা TDI 4X4 বাপৰে লোহা এইখনো লোহাই আৰু বুলেটো লোহাই গমটো পাইছে লোহা টক্কৰ খাইছে ভাল যে ল'ৰাটো বাচিলে বাইকৰ টোটেল কিমান হ'লগৈ 47,200 গুগল পে' কৰেগা না হা কৰি দিছে এইফালে স্কেনাৰ ৰেডি হৈ আছে এইফালে 47,000 हरिप्रसाद गोगोई ना हो गया ना खोल लो সোমালে खराब नहीं पाइए सर गलती हो गया आपसे ठीक है सर যাবা হা ঠিক কৰি ল'বা হেই ঠিক আছে হেৰি কথা পাতি দিব অলপ আপোনাৰ চিনাকি পাতি দিব হা ময়ো এতিয়া ওলাই থাকোঁ যি কি নহওক সৰু সৰু চহৰত ডাঙৰ ঘটনাটো ঘটিবই বাইকখনো বনাবলগীয়া আছে ন পটাপট বনাই লওঁ এইফালে আহি পাই গ'লোঁ ডিলাৰ আৰু বাইকখন বনাব ন আজি হা বাইকখন বনোৱাই লওঁ মানে আছে নাই ঐ ভাই মোৰ বাইকটো সেইদিনাখন কি বনালি কচোন অঁ ই আছিলে ধেমালি কৰিছোঁ আজি বনাব লাগে ঐ বাইকটো বনাই দেখোন হেৰি কি ভাত খাব গৈছে মোৰতো বনাই দে না ব্ৰেকটো লগাই দিবি হা কি তই ভয় খাই গৈছিলি নি মই যেনেকৈ কৈছোঁ বনোৱাই নাই মই বনাই দে হা পটাপট এইটো হোৱাৰ পিছত মোৰতো ভৰাবি ঠিক আছে ৰৈ দিছোঁ এইটো ইয়াৰ পৰা খুলি দিলে ন এতিয়া এনেকৈ লগাই দিব পেকিং দিব বাৰু টেংকিটোত পাই স্কেচ দেখিবলৈ পাইছে ন স্কেচখিনি উঠাবলগীয়া হৈ গৈছে তাৰপিছত এইখন লগাব লাগিব ইয়াত প্ৰায় বহুত সময় হৈ গ'ল আৰু এইফালে উঠাই থকা হৈছে এইটো উৎখাব নহয় ন হা আঁতৰিব এতিয়া নতুনকৈ আকৌ লগাব লাগিব এইটো বহুত পুৰণা হৈ গ'ল আকৌ এইফালে আগফালে লগাই থকা হৈছে এইটো দাগিটো ঢাক খাইছে হা খাব ন আৰু বাইকটো কালাৰ কৰাৰ কথাও আছিলে ভাবিছোঁ ইয়াত অৰেঞ্জ মাৰিম এইটো ছেফগাৰ্ড দেখিবলৈ পাইছে ছেফগাৰ্ডত অৰেঞ্জ যাব ইয়াত যাব ব্লেক তাৰপিছত এইটো হোৱাইট টেংকি ন হোৱাইটে মাৰি দিম বাৰু ষ্টিকাৰ চেঞ্জ হ'ব মানে দাম দৰ কৰি আছোঁ তাৰপৰা যদি মিলি যায় তেতিয়া মানে পূৰা বাইকখন চেঞ্জ কৰি পেলাম এইবোৰ পাই অৰেঞ্জ যাব এইবোৰ পাই ষ্টিকাৰ আঁতৰাই থকা হৈছে এইফালে ষ্টিকাৰ আঁতৰাই আছে বাৰু হৈছে আৰু আজি কালাৰ মৰাটো নহ'বই ন বিহুৰ পিছতে মাৰিব লাগিব নহ'লে প্ৰায় বাইকখনৰতো গম পাইছে 2 বছৰ হ'বলৈ হ'ল আৰু পুৰণাও হৈছে আৰু সেয়েহে মানে নতুন এখন যদি কিনিবলৈ যাওঁ 2-2.5 লাখ টকা পৰি যাব আৰু অলপ মানে সেয়েহে মটিভেশ্যনকে কৰিলোঁ নতুনটো কিনিবলৈ নোৱাৰিম এতিয়া মোৰ কিমান টকা হ'ল দাদা দাদা টোটেল বিল মোৰ 850 হৈ গ'ল 850 দিয়া হ'ল বাৰু আৰু এইফালেৰডাল আজি লগোৱা নহ'লগৈ পিছতে লগাব লাগিব এইফালে এইটো লগাব থাকিলেই বাৰু মানে ভৰি দিয়াটো এইটো পিছতে লগাব লাগিব বাকী যিখিনি আছিলে সেইখিনি কৰি ল'লোঁ এইফালে এইডাল তাৰ পৰা এইফালে ব্ৰেকডাল
ভাল বাইকখন এক্সিডেণ্ট কৰিলে বেলেগে মই এনেই বনাই মৰিছোঁ বাইকখন এতিয়াহে চলাই অলপ ভাল লাগিছে এতিয়া ঘৰলৈ যাওঁ দেখিবলৈ পাইছে বেলিও পৰিলে পটাপট যাব লাগে বজাৰৰ পৰা ঘৰলৈ আহি পাই গ'লো এইফালে লাগি গ'ল চাহ বনোৱাত সেইফালে মাকক পিটি আছে আৰু ভিতৰত কামত লগাই থোৱা হৈছে মিস্ত্ৰী এজনক এইফালে আমাৰ ডাইৰেক্টৰ মিস্ত্ৰী গিলাচ লগাবলৈ এইফালে এডাল হিলিব নি নিহিলে ন এইফালে আমাৰ গিলাচ আছে গিলাচ ক'ত এইখন এইফালে গিলাচখন ইয়াত লগাব মানে আমাৰ ডাইৰেক্টৰ মিস্ত্ৰীয়ে ইয়াৰ ওপৰত ৰাখিব লাগিব ফুলদানি তাৰপিছত আৰু বহুতো বস্তু আছে মানে স্কুপ ড্ৰাইভাৰ দি আছোঁ এনেকৈ থ'বলৈ তেতিয়াহে ধুনীয়া লাগিব মানে আৰু চিলভাৰ প্লে বটনখন এইকণ জেগাত লাগিব ধুনীয়া লাগিব বাৰু ফিটিং কৰি লওঁ হা আমাৰ ফিটিং কৰি দিছে ওপৰত ফিটিং কৰা হৈছে হোল্ডাৰ এটা এইটো কি অপাৰেশ্যন লাইট ৰুমত কি অপাৰেশ্যন চলিব নেকি কালাৰ অপাৰেশ্যন লাইট চাহ খাই লহিয়া এইফালে জেলেপি পাপৰ মাৰি দে এইটো ৰুম প্ৰায় 80% হ'ল বুলি ক'বই পাৰি ফল চিলিং লগাই দিলে হৈ যাব আৰু ন কমপ্লিট হৈ যাব ধুনীয়া লাগিব ওপৰত চিলিং লগোৱাহে হোৱা নাই এইফালে বাৰু হৈ গ'ল পায় এইফালে এতিয়া গ্লাছখন লগাব লাগিব সেইফালে ফিটিং কৰা হৈ গ'ল হা অঁ ফল চিলিং ডিজাইনত লগাই কিনি এই ওপৰত যে এইটো ওপৰত দেখিছে যে এইটো একদম কাঠৰ বাক্সা বনাই দিম বস্তু থ'বলৈ অঁ সেই তেনেকৈ পাল্লা বনাই দিব লাগিব ওপৰত তেতিয়া ভাল লাগিব ফল চিলিং ওপৰত থাকিব ইয়াত বাক্সা হৈ থাকিব ইয়াত লগাব লাগিব আমাৰ 1K ছাবস্ক্ৰাইবাৰ হোৱা যিখন চাৰ্টিফিকেট ইউটিউবৰ ফালৰ পৰা দিয়ে সেইখন লগাম মাৰ এইখনে হৈছে চাৰ্টিফিকেটখন যিখন চাৰ্টিফিকেট দিয়ে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'লে এইফালে প্ৰায় লগা হৈ গ'ল কাম কমপ্লিট এবাৰ কেনেকুৱা লাগিছে জনাব মানে এইফালে লাইট লগাই দিয়া হৈছে ওপৰৰ লাইটটো জ্বলোৱা নাই বাৰু এইটো ৰাতি জ্বলোৱা হ'ব নাইট লাইট বুলি কয় ডিম লাইট যেতিয়া প্ৰায় লাইটবোৰ অফ কৰি দিয়া হয় ন আৰু তেতিয়া এইটো লাইট জ্বলি থাকিলে তেতিয়া মানে অলপ পোহৰ দি থাকে বেছি পোহৰ নিদিয়ে ন আৰু সেয়েহে তেতিয়া ভাল মানে সৰু ল'ৰা ছোৱালী থাকিলে আৰু তই কি চাই আছো মোৰ জীৱনত এনেকুৱা এখন ঘৰ বনাবলৈ মন গৈছিলে যেনেকুৱা ভাল জেগাত থাকিলেও নিজৰ ঘৰখনলৈ যাতে মনত পৰে আৰু সেইখিনি কেতিয়া ছাকচেছ হ'বগৈ নাজানো বাৰু হয় দেখা তুমি কি কৰিছা হা বা জিজি চাই আছা নেকি অহ মাগুৰ মাছ ক'ৰ পৰা মেলি দিওঁ নি মেলি দিওঁ ৰ'বা সুধি লওঁ হেই কি কৈছা এইকেইটা মেলি দিব লাগিব মেলি দিম ডাঙৰ হ'ব তেতিয়া তুমি খাবা ধৰিবা কি হা কি নধৰো নালাগে থাকিব দিয়া মেলিব লাগিব আমাৰ ঘৰত মানে গাঁত এটা আছে দেখা কি কৰিছা আৰু মানি কি ঢালিছা মানি আমাৰ ঘৰত মানে গাঁত এটা আছে প্ৰায় তাত 13টা মাগুৰ মাছ মেলা হৈছে এতিয়া 4টা 13 14 15 16 17টা এইখিনি মই মেলি দিওঁ মানে ভাইটি নহা আগতে নহ'লে সি খাই দিওঁ ক'ব মোৰ মাছ পুহি বহুত বেছি ভাল লাগে আৰু সেয়েহে ঘৰত মানে এটা লেট্ৰিঙৰ গাঁত খন্দা হৈছিলে এইটো ইউজ কৰা হোৱা নাই প্ৰায় এইটো বহুত ডাঙৰ দ হয় আৰু ইয়াতে মেলি দিওঁ এনেকৈ মেলি দিছোঁ মেলি দিওঁ দেই অঁ যা মেলি দিলোঁ মই যদি ক'ৰবাত গৰৈ মাছ এটাও পাওঁ পুঠি মাছ এটাও পাওঁ আহি কিনে চিধা ইয়াতে এৰি দিওঁ আৰু এৰি দিওঁ মানে বহুত মাছ আছে বাৰু পানী যেতিয়া শুকাব অলপ ডাঙৰ হ'ব তেতিয়া ধৰিব লাগিব হা ধৰিবা নাই এইটো মাছ ধৰাত একেবাৰে পাকৈত এই দেখা কি কৈছা হা মানি এইফালে এইটো থৈ দিছোঁ আৰু আজি ভিডিঅ'টো বৰ বেছি দীঘলীয়া হৈ গ'ল গমটো পাইছোঁ আৰু সেয়েহে সামৰণি মাৰিছোঁ এইফালে আমাৰ আজিকালিতো পখিলাই সামৰণি মাৰি দিয়ে দেখা টাটা দি দিয়া মামা টাটা কোৱা মাহী টাটা কোৱা এইফালে ককা টাটা কৈ দিয়া চুমু এটা দি দিয়া এতিয়া আইতা টাটা কৈ দিয়া টাটা আকৌ এটা চুমু দি দিয়া আৰু সামৰণি মাৰিছোঁ বাই বাই